হ'ল পূজা কেনেকুৱা গ'লেও তহঁতৰ পূজাকেচোন পূজা গ'লেই মোৰ সেই এইবাৰ পূজা বেয়া আৰু কচোন ক তহঁতৰ কেনেকুৱা গ'ল এই পূজানো কি কৰিবি বোপাই পূজা বুলি গ'লো আৰু এদিন নাই আমাৰ গাঁৱতে চাবলগীয়া হ'ল এইবাৰ মানুহটোতো নাই যোৱাবাৰ লেখীয়া নহয় পূজা হ'ল আৰু এইবাৰ মোৰ এবাৰ যোৱাই নহয় বুজিছ দিনত আৰু ঘৰৰ ল'ৰা ছোৱালীকেইটা মানে ভতিজা পোৱালীকেইটাক দেখাই আনিলোগৈ ৰাতি যাবলৈ আকৌ গাৰ্লফ্ৰেণ্ডলৈ ফোন কৰিলোঁ তাই বোলে মই যাব নোৱাৰোঁ বোলে এনেকুৱা কথা প্ৰব্লেম বোলে তাৰপৰা বোলে কিনো প্ৰব্লেম তোমাৰ হয় ইমান দিনৰ পৰা আশা কৰি আছোঁ পূজা প্ৰথম পাইছোঁ এইবাৰ বোলে নহয়ও এনেকুৱা কথা মা দেউতাক আশা নহ'লে মই কেনেকৈ পূজা চাব লাগিব সেই তাই আশাত থাকি মোৰ পূজা চোৱা নহ'লগৈ আৰু বাৰু কলিয়া কচোন তোৰ কাম বন কেনেকুৱা চলিছে কেনেকুৱা কি কথা ক তোৰ জীৱনটোৰ কথা কিনো কম বগাই জীৱন বেজো ধপাত যেনহে লাগিছে এই বোলে ইটো কয় সিটো কয় পইচা নোজোৰেচোন আজি বোলে আমুক আজি বোলে তামুক আজি বোলে আমুকৰ বিয়া আজি বোলে আমুকৰ সকাম চাচোন জীৱনটো সঁচাকৈ দেই এইবোৰ চব নপঢ়া নুশুনা ভুল বুজিছ পঢ়িলোঁ যদিও কামত নাহিলে নাই ভালকৈ ইংলিছ পাওঁ নাই ভালকৈ অংক পাওঁ নাই ভালকৈ মানুহৰ মাজত কথা বতৰা পাতিব পাৰোঁ সেইকাৰণে বুজিছ মানুহ অকণমান পঢ়াত চোকা হ'ব লাগে হয় পঢ়াটো পঢ়িছোঁ ডিগ্ৰী কৰিব পাৰোঁ নাই কামততো নাহিলে মানুহক দেখুৱাই পঢ়োৱা পিছতহে হ'ল আৰু জীৱনটো ধপাত হ'বগৈ বুজিছ কি কৰিম কি হ'ব কি নহ'ব ভাবি কাৰণে কম কৰিছোঁ এতিয়া প্ৰায়তো ডেৰ কৰি পালেহি আছোঁ বয়সে আৰু থাকিম কেইটা বছৰ হয় পিছে এতিয়ানো তই কি কৰি আছ তোকচোন নেদেখোঁ ঘৰত কেতিয়াবাহে দেখোঁ কিনো কৰি থাকিবি হয় চলি থাকিব পৰাকৈ আৰু বিশালতে কৰি আছোঁ ফুটখাটকৈ পইচা যিকেইটা পোৱা মানে মাহেকৰ মূৰত নিজলৈ ৰিচাৰ্জটো কৰাৰ পাছত আৰু নোযোৰেচোন আকৌ মাহৰ শেষত আকৌ বাইকত তেল ভৰাবলৈ ঘৰৰপৰাহে পইচা বিচাৰিবলগীয়া চাচোন জীৱনটো কি হৈছে বাৰু তাকে মোৰো সেই একে টকা বুজিছ মাহে প্ৰায় 30-35 হাজাৰ টকা ইনকম কৰোঁ কিন্তু নাই চনৰ মানুহ উভতি সেই ঠাই চিঙা বেঙেনা লিখিহে হৈছেগৈ আৰু জীৱন ভেলু নাইকিয়া পিছে বয়স যদি ডেৰ কৰি ল'লেই বিয়াবৰ কথা চিন্তা কৰিছিলে নাই বাৰু নে ক'ৰবাত ছোৱালী চাই থৈছ সেই ঘণ্টা বিয়া কৰাই কি কৰিবি হয় নিজকে চলিবলৈ দিগদাৰ তাতে আজিকালিচোন জানো ছোৱালীবিলাকৰ মহিমা কি সেই কাণত 10 পাত ফুলি নাকত তাৰপাছত আকৌ আধা উলিয়াই কাপোৰ পিন্ধো মানে মানুহৰ আগত দেখিলে নিজকে লাজো লাগে তেহেঁতৰ লাজ লাগে নে নাজানো আৰু তেনেকুৱা এজন যদি আমি সংসাৰখন কৰোঁ সংসাৰখন কি হ'ব বাৰু কাৰণ সেইবিলাকতো আমি সহ্য কৰি থাকিব নোৱাৰোঁ পাৰি জানো তহঁতি তাৰপাছত দুদিনৰ পাছত বেলেগলৈ পলাব তাৰপাছত আৰু চেচ আৰু জীৱন জিন্দাবাদ হৈ যাব এইবিলাক বিয়াবৰ কথা চিন্তা কৰা নাই ভাবিছোঁ বিয়া নকৰালে ভাল হ'ব নেকি মই তাকে চিন্তা কৰোঁ বোপাহঁত বোলো ফেচবুকটো ওলাই বেয়া হ'ল নে ছোৱালীবোৰৰ কাপোৰবোৰ উলিওৱাৰ কাৰণে বেয়া হ'ল নে ইনষ্টাগ্ৰাম নে টিকটক যে ওলাইছিলে লকডাউনৰ সময়ত নে টিকটকৰ কাৰণে কি হ'ল সঁচা যে আমাৰ নৰ্মেল ক'বলৈ গ'লে কি আমাৰ চাৰ্ট পেণ্ট বা স্পৰ্টিং বা হাফ পেণ্ট কিন্তু ছোৱালীবিলাকৰ চাচোন এই বিধে কাপোৰ সেই অকল বুকুখন ঢাকি থাকিব এইপিনে পেটটো ওলাই থাকিব বা পেটটো ঢাকি থাকিব বুকুখনৰ এফাল ওলাই থাকিব মানে কাপোৰবিলাক তই চা ছোৱালীবিলাকক কেনেকুৱা মানে ডিজাইনৰ কাপোৰ উলিয়াই দিছে আমাৰ ল'ৰাবিলাকৰ তেনেকুৱা কাপোৰ আছে জানো নাই আমাৰ চিম্পুল লং পেণ্ট চাৰ্ট বা স্পৰ্টিং বা গেঞ্জি আৰুতো বেলেগ নাই এতিয়া ট্ৰেডিশ্যনেল হ'বলৈ গ'লেতো ধৰ চুৰিয়া পাঞ্জাবী সেইটো কথা কোৱা নাই সেইটো বেলেগ তেনেকৈ ছোৱালীবিলাকেও চাদৰ মেখেলা পিন্ধি যায় কিন্তু আমাৰ বেলেগ কাপোৰ বুলিবলৈ নাই চাচোন ছোৱালীবিলাকক কেনেকুৱা কাপোৰ দি দিছে আৰু কোম্পানীবিলাক তই চা কোম্পানীবিলাকে কেনেকুৱা মাথা মাৰি কাপোৰ উলিয়াইছে জানে যে ছোৱালীবিলাকে এইবিলাক পিন্ধিব কাৰণ দেখাই সিহঁতি ভাল পায় তই এতিয়া ঘৰৰ মানুহ এটাৰ লগত মোবাইলটো তই চাব নোৱাৰ কেলৈ নোৱাৰ কি কাপোৰ পিন্ধি কি ওলাব কিন্তু মই তাকে চিন্তা কৰোঁ এইবিলাক ছোৱালীবোৰ বেয়া নে ঘৰৰ মাক বাপেকবিলাক বেয়া ঘৰৰ মাক বাপেকৰ লগত কথা নাই বুজিছোঁ কিন্তু কথাটোতো এনেকুৱা নিজৰ এটা খ্ৰীষ্টাচাৰ বোলে বস্তু এটা থাকিব লাগে ন মই দুখ দিবলৈ জানে পিন্ধিব কিন্তু মোৰ ভাল নালাগে আমাৰ ভাল নালাগে ন এতিয়া ক'ব আমি পিন্ধিছোঁ আমাৰ নিজৰ টকাই পিন্ধিছোঁ তহঁতৰ কি লাগে কিন্তু এইটো কথা নহয় মানুহৰ অকণমান হেৰি এটা হ'ব লাগে ন য'ত যিটো ব্যৱহাৰ কৰিব লাগে সেই মোবাইলটোতো দিছে বুলি আৰু তুমি চব দেখাই পেলাই ঘূৰি ফুৰিবা লাইক কমেণ্ট ফলোৱাৰ্ছ পাবা ভিউজ পাবা সেইবুলি কিবি তুমি চব দেখাই পাৰিবা তেনেকুৱাতো নহয় ন আৰু এটা তই দেখিছে এতিয়া নিউজ চেনেলবোৰ তেনেকুৱা হৈছে নিউজ চেনেলবোৰ একে কিন্তু সিহঁতৰ কাপোৰৰ লগত মই কোৱা নাই তই ক'ৰবাত হাগাৰ মোটাৰ পৰা ধৰি আজি বোলে আমুকে হ'ল আজি তামুকে হ'ল তাৰপিছত আকৌ ভিডিঅ'বিলাক বনাই যেতিয়া চাইছোঁ ক'ৰবাত কোনোবা চলি দেখাই থাকে কিবা কৰিলে আকৌ সেইটোকে সজাই মেলি নিউজ কৰিম আৰু নিউজ চেনেল কিছুমানে এনেকুৱা ফটোৱা হ'ল নহয় আৰু তাতে মোৰ এটা কথা খং উঠে ৰাতিপুৱা নিউজটো তই মোবাইলটো খুলিবি টিভিটো
টিভিটো আজিকালি মানুহে প্ৰায় নাচায় ন, চাবলৈ আহিছে। টিভিটো খোলোঁ বুজিছ, মানে চৰি মোবাইলটো কথা কৈছোঁ, মোবাইলটো যেতিয়া খোলোঁ নিউজ কিবা ভাল নিউজ আছে চাবিচোন, কিবা ভাল নিউজেই হওক বা যিয়ে নিউজ হওক, মানে একেলগে ৰেপিয়ে থাকিব। ফিনিচিং চোৱালে মানুহ এইবিলাক মৰি হজম হ'বগৈ মানে এনেকুৱা। তাৰপাছত আকৌ কিবা নিউজটো মানে দিবহে দিওঁতে ক'ব আপোনালোকে চাই থকা কাৰণে নিউজ চেনেলটো নাম কৰি দি পেলাই ক'ব আপোনালোকে চাই থকাৰ বাবে ধন্যবাদ, আপোনালোকে চাই আছে আমুক নিউজ চেনেলটো। তহঁতি চাই আছ নে, মই শুনি আছোঁ দেখিছ জানো? ডাইৰেক্ট কয় চাই থকাৰ বাবে ধন্যবাদ, চাই থাকক আপোনালোকে আমুক চেনেলটো। মইতো নিউজটো নাচাবও পাৰোঁ, শুনিবও পাৰোঁ, কথাবিলাক সেই তেনেকুৱা। সেইবিলাকে আৰু কি কবি, একচুৱেলি জাননে আমিও এতিয়া সময় সাপেক্ষে আমিও সলনি হ'ব হ'ল। সলনি নহ'লে আমি জীৱনত একো কৰিব নোৱাৰিম বুজিছ। আমি যদি সেই আজি 10-15 বছৰ আগৰ সেই হিচাপতে থাকিবলৈ হ'ল, নিজকে তই চাচোন, আজি আমি তিনিটা কেনেকৈ আছোঁ, আমাৰ ঘৰৰ চব বেলেগ চাবিচোন, হাতত ঘড়ী, ডিঙিত মণি, আকৌ টেটুটো থাকিবই ভৰি বা মূৰলৈকে। সেইবিলাক মানে আমিয়ে চেঞ্জ হ'বলগীয়া চাগে এতিয়া, মই তেনেকৈ ভাবোঁ। কিন্তু নোৱাৰোঁ বুজিছ, আমি চেঞ্জ হ'ব নোৱাৰোঁ, কাৰণ আমি সেই পদ্ধতিত আমি যাব নোৱাৰোঁ নহয়। সলনিনো কেনেকৈ হ'ম কচোন? সলনি হওঁ বুলিতো হ'ব নোৱাৰোঁ ন। আমাৰ নিজৰ এটা কথা আছে, ঘৰখনৰ কথা আছে। সিহঁতবিলাকৰ মাক দেউতাকে একো নকয় বা ক'লেও চাগে সিহঁতি নুশুনে, সিহঁতি তেনেকৈ আছে থাকিবলৈ। আমাৰ কাৰণেতো তেনেকুৱা কোনোবা মানুহ আছে ন, আমাকোতো ভাল পোৱা মানুহ আছে চাগে তেনেকৈ, হয়তো নাপাব পাৰে, কিন্তু সেই বুলি যে আমাক ভাল পাওক বুলি আমি কোনোবা নকৰিবলগীয়া কাম এটা কৰিম বা আধা কাপোৰ পিন্ধি আধা দেখুৱাই ঘূৰি ফুৰিম, সেইটোতো নহয়। সেইটোতো হয়, নোহোৱা নহয় বুজিছোঁ, কিন্তু এইবিলাক কথা আমি আলোচনা কৰি একো লাভ নাই। কিন্তু মই এটা কথা ভাবোঁ, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ এইবিলাক যদি বন্ধ কৰি দিলেহেঁতেন, চালিহেঁতেন, বহুত ভাল হ'লহেঁতেন। এতিয়া ফেচবুক খুলি বোৱাৰীবিলাক কি হৈছে, 2-3টা ল'ৰা ছোৱালী এৰি থৈ পলাইছে, কোনোবা এক্সে আকৌ আগৰ এক্সক ভাল পাইছে, কিবা কৰিছে, সেইবিলাকেতো চলি আছে ন, চব মোবাইলতে কৰা নাই জানো? মোবাইলটোতো সেইবিলাক বেয়া কামবিলাক কৰিবলৈ দিয়া নাই, ভাল কাম কৰ তহঁতি, ভাল কাম কৰি তহঁতৰ মানে ভিউৱাৰ্ছ বঢ়া, কিবা বঢ়া, বা তহঁতৰ মানুহক ভাল লগা কৰ, সেই তেনেকুৱাখিনি কৰি ভাল লগা কিবা লাভ আছে নাই? কমেণ্টবিলাক চাবিচোন, তলত কি বেয়া বেয়া কমেণ্ট দিয়ে, নিজকে পঢ়িবলৈ লাজ লাগে। এইবিলাক কথা আমি আলোচনা কৰি কৰিম কি, গতিকে চাহ কাৰো খাই সন্ধিয়া হ'ল ঘৰলৈকে যাম। ব'ল হেৰি কৰিবিচোন, কাইলৈ ওলাবি, কলিয়া তই ওলাবি, আৰু ইটো যাবই বাৰু মোৰ লগত। এই আমাৰ গেলাবিলত তোৰ পানী শুকাইছে বোলে, ভালেমান মাছ ধৰিব লাগিব, ওলাবি দেই, জালখন লৈ ল'বি। আপোনালোকে সকলোৱে চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, ধন্যবাদ।